কৰিবলৈ যাওঁতে আমাৰ অনেকখিনি আগবাগ বঢ়া দুটা ভুল ভ্ৰান্তি হৈ গৈছে। যিমাত প্ৰকাৰে কায়ে কৰ্তব্যতে বিধানে নীতি নিয়ম ভাৱ ভক্তিৰে আজি এই সভা কৰিব লাগিছিল, হয়তো পৰা নাই প্ৰভু। আভাস মাত্ৰ চিহ্নে দৰ্শোৱা হৈছে, সৰ্বপ্ৰাৰ চিত্ৰকে নিচিত্ৰকে গ্ৰহণ কৰি প্ৰভু আজি বিহুৰ এই যিহেতু আপোনালোকে সকলোৱে জানে দিনাখন আমাৰ অতি আপোন হিয়াৰামতো অসমৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। গতিকে তেখেতৰ শোকত সমগ্ৰ অসমবাসীৰ লগতে আমিও অতিকৈ মৰ্মাহত হৈছোঁ। আমাৰ মাজৰ পৰা তেখেতৰ বিদায় মাগিলে। গতিকে সেই শোকত আমি এই বৰ্ষত এই কাতি বিহু কোনো বিস্তৃত কাৰ্যসূচী নাৰাখি আনুষ্ঠানিকভাৱে যি পৰম্পৰা ৰক্ষা কৰি আমি কিছু কাৰ্যসূচীৰে আজি এই উদযাপন কৰিবলৈ আগবাঢ়ি পৰা আজি অসমীয়া বাপতি সাহোন কঙালী বিহুৰ আন্তৰিক শুভকামনা সমগ্ৰ অসমবাসীলৈ জ্ঞাপন কৰিছোঁ। আমি পেঙেৰী মাঘেটা অটো মেজিখন ঠাই যোৱা 23 চনৰ পৰা আমাৰ বাপতি সাহোন কঙালী বিহুটি উদযাপন কৰি আহিছোঁ। এজন মহানায়কৰ ইতিমধ্যে মহাপ্ৰয়াণ ঘটিছে। গতিকে আমি তেখেতৰ শোকত সমগ্ৰ অসমবাসীৰ লগতে আমাৰ এই অঞ্চলৰ ৰাইজেও অতিকৈ নিৰমান হৈ আছে। গতিকে তেখেতৰ শোকত নিৰমান হৈ থকাৰ কাৰণে আমি এই বৰ্ষৰ এই কঙালী বিহুটি আমি অনুষ্ঠিতভাৱে উদযাপন কৰিবলৈ বিচাৰিছোঁ। সেয়েহে আমি অনুষ্ঠিতভাৱে উদযাপন কৰি চমুৱাই কাৰ্যসূচী ৰাখিছোঁ। ধন্যবাদ। ৰাইজৰ সহযোগত আজি আমাৰ ইয়াত যিখন কাতি বিহু উদযাপন কৰিছোঁ, সেই কাতি বিহুখন আজি আমাৰ 3টা বছৰ হৈছে আয়োজন কৰা। কিন্তু এই বছৰ আমি বৰ ধুমধামে আমি পাতিবলৈ আমি বিচৰা নাই, কাৰণ যিহেতু সকলোৱে জানে যে এইবাৰ আমাৰ হিয়াৰ আমঠু জুবিন দা মৃত্যু হোৱাৰ বাবে আমিও শোকত আছোঁ, অসমবাসীয়ে শোকত আছে। গতিকে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই আৰু আমি থুলমূলকৈ এইবাৰ আমি নিয়ম পালন কৰিছোঁ। প্ৰায় এই মঞ্চৰ পৰা আমি সকলোৱে আমি জুবিনদাৰ ন্যায় পোৱাটো আমি বিচাৰিছোঁ। আমি চৰকাৰকো আমি অনুৰোধ জনাইছোঁ জুবিনদাৰ যাতে ন্যায় হয়, সেয়াই আমি কামনা কৰিছোঁ। জয় জুবিন!